নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি ডিছকাছ কৰিম আফ্ৰিকান সোৱাইন ফিভাৰৰ ওপৰত। প্ৰথমে আহোঁ বাতৰিবোৰলৈ। চৰ্চাত থকা এটি বিষয় আফ্ৰিকান সোৱাইন ফিভাৰ আমাৰ মৰমৰ অসমত প্ৰৱেশ কৰিলহি। প্ৰায় 13,000 গাহৰি ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰথম অৱস্থাত ই 6খন ডিষ্ট্ৰিক্ট ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, ধেমাজি, লখিমপুৰ আৰু বিশ্বনাথত দেখা পোৱা গৈছিল। খন্তেকত আৰু 3খন ডিষ্ট্ৰিক্ট মাজুলী, গোলাঘাট আৰু কামৰূপ মেট্ৰৰ পৰাও বহুতো কেছ ৰিপৰ্ট কৰা হৈছে। তাৰ উপৰিও 11টা চেম্পল অৰুণাচল প্ৰদেশৰ 2খন ডিষ্ট্ৰিক্টৰ পৰাও পজিটিভ পোৱা গৈছে। এই চেম্পলবোৰ ক'ত পঠিওৱা হৈছে টেষ্টিঙৰ কাৰণে? নেশ্যনেল ইনষ্টিটিউট অফ হাই ছিকিউৰিটি এনিমেল ডিজিজেছ NIHSAD ভোপালত অৱস্থিত। এইখন ICAR ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চৰ আণ্ডাৰত থকা এখন ইনষ্টিটিউট, য'ত ৰিচাৰ্চ কৰা হয় এক্সোটিক মানে ফৰেন পেথোজেন্স বা ৰোগজনক প্ৰাণী বা বিদেশৰ পৰা প্ৰৱেশ কৰা বেমাৰবোৰ যেনে আফ্ৰিকান সোৱাইন ফিভাৰ। আৰু এখন ইনষ্টিটিউট আছে ICARৰ আণ্ডাৰত নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন পিগছ NRCP, য'ত নেকি গাহৰি পালনৰ লগত জড়িত সকলো দিশ পৰ্যবেক্ষণ কৰা হয়। ক'ত অৱস্থিত জানেনে আপোনালোকে? ই গুৱাহাটীত অৱস্থিত। কাৰণ গোটেই দেশৰ 28% গাহৰি জনসংখ্যা গোটেই নৰ্থ ইষ্ট ৰিজনত পোৱা যায়, বিশেষকৈ অসম। যি ধৰণে মানুহৰ স্বাস্থ্যৰ কাৰণে আছে WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, ঠিক তেনেদৰে জন্তুবোৰৰ স্বাস্থ্যৰ বাবে আছে ৱৰ্ল্ড অৰ্গেনাইজেশ্যন ফৰ এনিমেল হেল্থ, চৰ্টত OIE। OIE বুলি কোৱা হয় কাৰণ ই প্ৰতিষ্ঠা হৈছিলে ফ্ৰেঞ্চ নামেৰে 1924ত, অফিচ ইণ্টাৰনেশ্যনেল ডেছ এপিজোটিছ। পাছলৈ ৱৰ্ল্ড অৰ্গেনাইজেশ্যন ফৰ এনিমেল হেল্থ কৰি দিয়া গ'ল, কিন্তু শ্বৰ্ট ফৰ্ম WOAH নহয় OIE ৰৈ গ'ল। এই আন্তঃৰাষ্ট্ৰীয় সংগঠনটোত 182খন মেম্বাৰ দেশ জইন হৈছে বৰ্তমানলৈকে, আৰু নিশ্চয় ভাৰত ইয়াৰ মেম্বাৰ হয়। ভাৰতে জইন কৰিছিলে 1945 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ পেৰিছ, ফ্ৰান্সত। অসমলৈ কি ধৰণে বিয়পিলে এই বেমাৰটো? প্ৰবেবল ৰিজন ফৰ দ্য স্প্ৰেড ইন আছাম। আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে, লকডাউন হৈ আছিল, গাড়ী চলা নাছিল, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বন্ধ কৰা হৈছিল, বেমাৰটো গাহৰিবোৰক লাগিলে কেনেকৈ বা অসমত কেনেকৈ প্ৰৱেশ কৰিল সেই বেমাৰটো? প্ৰথম কথা, বেমাৰটো এইকেইদিনতে অহা নহয়। প্ৰথম ফেব্ৰুৱাৰী মাহতেই বেমাৰটো ৰিপৰ্ট কৰা হৈছিল, বা তাতোতকৈ আগতেও হ'ব পাৰে, খালি ৰিপৰ্ট কৰা হোৱা নাছিল। অনুমান লগোৱা হৈছে যে যিহেতু বেমাৰটো অৰুণাচল প্ৰদেশতো পোৱা গৈছে, আৰু অৰুণাচল প্ৰদেশে জিজং অঞ্চল বা জিয়াঙো হ'ব পাৰে, এই অঞ্চল টুকুৰা আন একো নহয়, তিব্বেত অট'নমাছ ৰিজন বা তিব্বতখনকে কয়। এই অঞ্চল টুকুৰাই অৰুণাচল প্ৰদেশৰ লগত বহুত ডাঙৰ বৰ্ডাৰ শ্বেয়াৰ কৰে। সেইকাৰণে হয়তো এই অঞ্চলৰ পৰা অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশৰ পৰা অসম পালেহি সম্ভৱ বনৰীয়া গাহৰিৰ দ্বাৰা। এইটো মই কোৱা কথা নহয়, এয়া আমাৰ অসমৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ মন্তব্য। কাৰণ বেমাৰটো এই অঞ্চলত দেখা গৈছিলে 2019 চনতেই, যি সময়ত বেমাৰটো চীন দেশত বিয়পি আছিল। তাৰ উপৰিও বহুতো গাহৰিৰ হৰ এই নদীবোৰত চুভানচিৰি উপঙি থকা পোৱা গৈছে। অৱশ্যে এই গোটেইবোৰ এটি অনুমানহে। ইয়াত আপোনালোকে চাব পাৰে, এইখন হ'ল অসম আৰু এই টুকুৰা হ'ল অৰুণাচল প্ৰদেশ, আৰু এইখিনিৰ পৰা ধৰি এইখিনিত খতম হ'বহি। অঁকাটো মোৰ হোৱা নাই বাৰু। এই টুকুৰা হ'ল জিজং প্ৰভিন্স বা তিব্বত। এতিয়া ইয়াত আপোনালোকে চাব পাৰে, ইমানখন অঞ্চল অৰুণাচল প্ৰদেশৰ লগত ই বৰ্ডাৰ শ্বেয়াৰ কৰে। এইখন ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন FAOৰ এখন ডেটা, এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন ইউনাইটেড নেশ্যনৰ আণ্ডাৰৰ, য'ত নেকি পুষ্টি বৃদ্ধি আৰু খাদ্য সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। ইয়াত 197 সদস্য দেশ আছে, য'ত ভাৰতো এখন সদস্য। ইয়াৰ হেডকোৱাৰ্টাৰ ৰোম, ইটালীত অৱস্থিত। ইয়াত আপোনালোকে চাব পাৰে কেনেকৈ গোটেই ছাউথ ইষ্ট এছিয়াত বিয়পিলে বেমাৰটো 2018 আৰু 19 চনৰ সময়ছোৱাত। প্ৰথমে মন কৰোঁ এই অঞ্চল টুকুৰালৈ। এইখিনিতে আছে আমাৰ আপোনাৰ অৰুণাচল প্ৰদেশখন, আৰু এইখনে আপোনাৰ জিয়াং প্ৰভিন্স, য'ত বেমাৰটো পোৱা গৈছিল। ইয়াত অসম আৰু অৰুণাচল প্ৰদেশত মাৰ্কাৰ দিয়া হোৱা নাই, কাৰণ এখন লেটেষ্ট আপডেটেড ডেটা নহয়, এখন আৰু আপডেট হ'ব বাকী আছে। 2019 চনৰ জানুৱাৰী মাহত মংগোলিয়াত দেখা গৈছিল বেমাৰটো, ফেব্ৰুৱাৰী মাহত ভিয়েটনাম আৰু ইণ্ডোনেছিয়াত দেখা গ'ল, এপ্ৰিল মানত কেম্বোডিয়াত দেখা গ'ল, আগষ্টৰ মানত ম্যানমাৰত দেখা গ'ল, আৰু জুলাই মানত ফিলিপিনছত দেখা গ'ল, আৰু এই অঞ্চল টুকুৰাটো এপ্ৰিল মানত দেখা গৈছিল মানে গোটেইবোৰত আৰম্ভ হৈ গৈছিল সেই মাহটোৰ পৰা। অসমত ইয়াৰ কি প্ৰভাৱ পৰিছে? গাহৰি পালনৰ লগত জড়িত বহুতো খেতিয়ক, যিবোৰৰ জীৱন তাৰ ওপৰতেই নিৰ্ভৰ কৰে, তেওঁলোকৰ ওপৰত বহু প্ৰভাৱ পৰিছে। এনেই পৰ্ক কনজাম্পশ্যন কমি আছিল COVID-19ৰ কাৰণে। এই ঘটনাটোৱে আৰু গম্ভীৰ কৰি পেলায় সমস্যাটো। মনোজ বসুমতাৰী, নৰ্থ ইষ্ট প্ৰগ্ৰেছিভ পিগ ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতিয়ে মন্তব্য দিয়ে যে উত্তৰ পূব অঞ্চলক পৰ্ক এক্সপৰ্টিং হাব বনাই তোলাৰ প্ৰচেষ্টাত আঘাতপ্ৰাপ্ত হৈছে, কাৰণ অসমৰ পৰা পৰ্ক এক্সপৰ্ট বৰ্তমান বেন কৰি থোৱা হৈছে। চাওঁ আহক অসম গভৰ্ণমেণ্টৰ দ্বাৰা কি ষ্টেপ লোৱা হৈছে।
6 ফুট দ 2 কিলোমিটাৰ দীঘল খাল খন্দা হৈছে আগৰাতলিত যাতে বনৰীয়া গাহৰিবোৰ কাজিৰঙা নেশ্যনেল পাৰ্কলৈ প্ৰৱেশ ৰোধ কৰিব পাৰি নিমখ বা ব্লিচিং পাউডাৰ দি গাহৰিৰ মৰা হৰবোৰ 10 গাঁত খান্দি মাটিত পোতা হৈছে যিবোৰ ঠাইত বেমাৰটো ৰিপৰ্ট কৰা হৈছে তাৰেই 1 কিলোমিটাৰ ৰেডিয়াছত থকা গাহৰি ফাৰ্মবোৰ কণ্টেইনমেণ্ট জোন বনাই দিয়া গৈছে আৰু ঠাইবোৰ ডিসইনফেক্টেন্ট দি সফা কৰা হৈছে এবাৰ আহো মেইন টপিকৰ ওপৰত হোৱাট ইজ আফ্ৰিকান সোয়াইন ফিভাৰ বা ASF ই এটা ভাইৰেল বেমাৰ মানে এবিধ ভাইৰাছে কৰা বেমাৰ যিয়ে বিশেষকৈ গাহৰিক ইনফেক্ট কৰে যাৰ ফলত এবিধ হেমৰেজিক ফিভাৰ দেখা যায় এই কণ্ডিশ্যনটো এবিধ স্বাস্থ্য অৱস্থা যি তেজত বা ব্লাড ভেছেলবোৰক ধ্বংস কৰে আৰু তেজত থকা প্লেটিলেটছবোৰ কমাই পেলায় ইয়াৰ কেছ ফেটেলিটি ৰেট চাওক নিয়াৰলি 100% মানে বেমাৰটো হ'লে মৰাৰ সম্ভাৱনা প্ৰায় 100% আৰু কিছু সিমটমছ দেখুৱাব পাৰে গাহৰিবোৰৰ যেনে ভোক কমি যোৱা হেমৰেজেছ ইন দ্য স্কিন বাহিৰৰ স্কিনতো দেখা পোৱা যাব পাৰে হেমৰেজেছবোৰ ডায়েৰিয়া কাণখনৰ ভিতৰৰ পাকে ৰঙা হৈ যোৱা বেমাৰটোক কৰা ভাইৰাছটোৰ নাম হ'ল ASFV আফ্ৰিকান সোয়াইন ফিভাৰ ভাইৰাছ এক্সাম পইণ্ট অফ ভিউৰ পৰা মনত থ'ব পাৰে ইয়াৰ ষ্ট্ৰাকচাৰ আইকোচেহেড্ৰেল শ্বেপড আইকোচেহেড্ৰেল মানে এই আকৃতিটো য'ত এনে ধৰণৰ 20খন ছাৰ্ফেচ থাকিব পাৰে আৰু ই এটা ডাবল ষ্ট্ৰেণ্ডেড DNA ভাইৰাছ আৰু ইয়াৰ ইনকিউবেশ্যন পিৰিয়ড 4 to 19 ডেজ এই টাৰ্মবোৰ মই এই ভিডিঅ'টোত এক্সপ্লেইন নকৰোঁ বৰ বেছি দীঘলীয়া নকৰোঁ মই আগৰ কৰোনা ভাইৰাছৰ ওপৰত উলিওৱা ভিডিঅ'টোত এক্সপ্লেইন কৰি থোৱা হৈছে এই টপিকবোৰৰ ওপৰত কোনোবাই যদি চোৱা নাই ভিডিঅ'টো নিশ্চয় চাবগৈ পাৰে আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট It is the only known DNA virus transmitted by arthropods মানে arthropods পোক পৰুৱা মকৰা আদি জন্তুবোৰক কোৱা হয় এইবোৰৰ দ্বাৰা ট্ৰান্সমিট হোৱা এই একমাত্ৰ DNA ভাইৰাছ এই বেমাৰটো মেইনলি সফট টিক্স মানে আপোনাৰ যোনটো আমি অসমীয়াত চিকৰা বুলি কওঁ চিকৰাৰ দ্বাৰা বিয়পিব পাৰে নেক্সট আহো ভাইৰাছটোৰ ট্ৰান্সমিশ্যন আৰু সোৰ্চেছবোৰৰ ওপৰত ট্ৰান্সমিশ্যন বুলি ক'লে ডাইৰেক্ট ট্ৰান্সমিশ্যন হ'ব পাৰে এটা বেমাৰী গাহৰিৰ পৰা এটা সুস্থ গাহৰিলৈ বিয়পিব পাৰে ইনডাইৰেক্ট ট্ৰান্সমিশ্যন হ'ব পাৰে সেই ভাইৰাছটোৰে কণ্টামিনেটেড মিটবোৰ গাৰ্বেজৰ দ্বাৰা যদি গাহৰিবোৰে খায় তাৰ দেহত প্ৰৱেশ কৰিব পাৰে ভাইৰাছটো আৰু ভাইৰাছটো 3 মাহৰ পৰা ধৰি 6 মাহলৈকে জীয়াই থাকিব পাৰে নিহিজোৱা গাহৰি প্ৰডাক্টবোৰত আৰু নেক্সট ট্ৰান্সমিশ্যনটো অলপ আগত কৈছিলোঁ সফট টিকৰ দ্বাৰা হ'ব পাৰে তাক ভেক্টৰ বুলি কোৱা হয় ভাইৰাছটোৰ সোৰ্চেছ কোনবোৰ হ'ব পাৰে ভাইৰাছটো তেজত থাকিব পাৰে মাংসবোৰত থাকিব পাৰে বেমাৰী গাহৰিটোৰ পেচাব বা মৰা জন্তুখিনিৰ দেহত থাকিব পাৰে ভাইৰাছটোৱে মানুহৰ দেহক ক্ষতি কৰে নেকি উত্তৰটো হ'ল নাই নকৰে আজিলৈকে এনে ধৰণৰ কোনো তথ্য পোৱা নাই কিন্তু আমি কেৰিয়াৰ বনি যাব পাৰোঁ মানে আমাৰ কাপোৰ জোতা বা যন্ত্ৰ আদি আমি ভাইৰাছটো কেৰি কৰিব পাৰোঁ তাৰ পিছত আমি সুস্থ গাহৰিবোৰক চোৱা চিতা কৰোঁতে তেহেঁতক বিয়পাব পাৰোঁ নজনাকৈ বেমাৰটো প্ৰথমে ক'ত পোৱা গৈছিলে নামেৰে আমি অনুমান লগাব পাৰোঁ আফ্ৰিকান সোয়াইন ফিভাৰ ভাইৰাছ নিশ্চয় আফ্ৰিকাত প্ৰথমে পোৱা যাব আফ্ৰিকাৰ কেনিয়াত প্ৰথমে বেমাৰটো পোৱা গৈছিলে 1920ত তাৰ পিছত বহু বছৰলৈকে আফ্ৰিকাতে আবদ্ধ হৈ থাকিলে বেমাৰটো 1957 চনত ই ইউৰোপীয়ান দেশবোৰলৈ বিয়পিলে প্ৰথম লিছবন পৰ্তুগালত বিয়পিলে তাৰ পিছত আৰু বহুতো ইউৰোপীয়ান দেশবোৰলৈ 1980লৈকে বিয়পিলে তাৰ পিছত ই কেৰিবিয়ান আইলেণ্ডছবোৰলৈ বিয়পিলে যেনে কিউবা এই ভাইৰাছটো এছিয়া মহাদেশত 2018 চনত বিয়পিলে এটলাষ্ট আহোঁ গাহৰিবোৰত হোৱা কিছুমান জানিবলগীয়া দৰকাৰী বেমাৰবোৰলৈ প্ৰথমটো ক্লাছিকেল সোয়াইন ফিভাৰ CSF ইয়াক হক কলেৰা বুলিও কোৱা হয় ইয়াৰ সাইন্স এণ্ড চিমটমছবোৰ প্ৰায় আফ্ৰিকান সোয়াইন ফিভাৰৰ সৈতে একেই এই বেমাৰটোৰ ভেকচিন পোৱা যায় কিন্তু আফ্ৰিকান সোয়াইন ফিভাৰৰ ভেকচিন বৰ্তমানলৈকে পোৱা নাযায় বা উলিওৱা হোৱা নাই আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে আফ্ৰিকান সোয়াইন ফিভাৰ ভাইৰাছটোৱে মানুহক ইনফেক্ট নকৰে তেনেহ'লে গাহৰিটো কিয় বেন কৰিবলগীয়া হৈছে বা আমি কিয় খাব নোৱাৰোঁ প্ৰথম কথাটো আপোনালোকক ইতিমধ্যে কৈ আহিলোঁ আমি কেৰিয়াৰ হিচাপে কাম কৰিব পাৰোঁ ভাইৰাছটোৰ আমি বিয়পাব পাৰোঁ আন সুস্থ গাহৰিবোৰলৈ আন এটা কথা হ'ল ভাইৰাছবোৰৰ ওপৰত লিমিটেড ৰিচাৰ্চ আছে আৰু ভাইৰাছবোৰে বহুত খৰকৈ মিউটেট কৰিব পৰা ক্ষমতা ৰাখে ই আজি মানুহক ইনফেক্ট নকৰে কাইলৈ হয়তো কৰি দিব পাৰে তাৰ এই ভাল এটা উদাহৰণ হ'ল সোয়াইন ফ্লুৱে সাধাৰণতে মানুহক ইনফেক্ট নকৰে হ'লে কিন্তু 2009 চনৰ সোয়াইন ফ্লু পেণ্ডেমিক সকলোৱে নিশ্চয় জানে বহুতো মানুহে প্ৰাণ হেৰুৱাবলগীয়া হ'ল এই মহামাৰীটোৰ কাৰণে আৰু সেই মিউটেটেড ষ্ট্ৰেইনডালেই হ'ল H1N1 আজিলে ইমানতে সামৰিলোঁ কিবা নতুন কথা জানিবলৈ পালে যদি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ